এতিয়া ওলাইছোঁ কাকপথাৰৰ পৰা ডিব্ৰুগড় কোন জেগাত যাম? বৰবৰুৱাত যাম। হৃদয়দাৰ লগত গৈ আছোঁ। তাৰপিছত আমাৰ লগত আছে এইফালে ভতিজাকেইটা। তাৰপিছত এই গান গাব একদম নাহৰমণি গোহাঁই গান গাব। তাৰপিছত আমি গান শুনিম আৰু কি কৰোঁ চাই থাকিব আপোনালোকে। ভিডিঅ'টো চাই থাকিব। যাওঁ দেৰি হৈছে সোনকালে পাবগৈ লাগিব তাত। কেনেকৈ যাম এতিয়া 4টা ভিডিঅ'ত চাই থাকিব দেই। কি কৰোঁ মানে চাই থাকিব। তাত গৈ মানে একদম ডবল ফাংচন আছে। মাধৱ ৰঞ্জনহঁত আহিব। কেনেকুৱা লাগিছে এইফালে চোৱা আকৌ। কেনেকুৱা লাগিছে? ভাল লাগিছে ন? গৈ আছোঁ ডিব্ৰুগড় বৰবৰুৱা। কিবা লাগিছে। তাৰপিছত গৈ আছোঁ ফাংচন আছে। মাধৱ ৰঞ্জনহঁত আহিব, সিহঁৰ বিকাশ আহিব আৰু বহুত আৰ্টিষ্ট 6জনৰ নাম পাইছোঁ। আৰু কিমান আৰ্টিষ্ট আহে জনা নাই। প্ৰগ্ৰেম চাবলৈ যাম। ডিব্ৰুগড় বৰপৰা। আজি কি আছে তাত? আজি তাত আছে মদকৰ প্ৰতিষ্ঠা দিৱস আছে। আমি তাত গৈ আছোঁ। আপোনালোকক সম্পূৰ্ণ ভিডিঅ' আজি কি হয় আপোনালোকে দেখাম। আপোনালোকে চাই থাকিব। বলক আজি গৈ থাকোঁ। ছাবস্ক্ৰাইব কৰি দিব কোৱা আপোন মানুহ বিশ্ব। মোৰ আমাৰ দাদাৰ আপোন মানুহ বিশ্ব দা বুলি ইউটিউব চেনেলটো আছে। আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আৰু দাদা সকলোৱে মৰম দিব বুলি মই আশা কৰিলোঁ। হাঁহি চাগলে তুমি? নাই এনেই হাঁহি উঠিছে। চেনেলটোৰ নাম শুনি আহিছে। আৰু এটা কথা আছে। মোৰো এটা ইউটিউব চেনেল আছে অংকিত গগৈ ব্লগছ বুলি আছে। আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি দিব দেই। আপোন মানুহ বিশ্ব দীঘল হ'ল ন? আপোন মানুহ। তাৰপিছত আজি তাত কি আছে কৈ দিয়াচোন। আজি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আছে। তাত আমি গান গাবলৈ গৈছোঁ। মই আৰু আহিব বহুত। আমি ফাংচন চাবলৈ যাম। একদম দেখাই যাম আপোনালোকক ফাংচন কেনেকুৱা হয়। বহুত ধামাকা হ'বলৈ গৈ আছে আজি ভিডিঅ'টো। আপোনালোকে অলপ স্কিপ নকৰিব। ধামাকা ডাইলগটো পুৰণা হ'ল, মোৰ আমনি লাগে। ভাল লাগে আকৌ। তাৰপিছত চাই থাকিব ফাংচনটো চাই থাকিব। আৰু বহুত দিন ফাংচন নাই হোৱা ন। বিহু কেতিয়াবাতে গ'ল আৰু বিহু আহিবলৈ বহুত টাইম আছে। আৱতৰত ফাংচন হৈছে যে চাই ভাল পাব ভিডিঅ'টো। চাই থাকিব। 4টা বহিও গৰম নাই উঠা যে। এচি লগোৱা আছে। একদম বেয়া আৰামত বহি গৈছোঁ 4টা। হৃদয়দা কেনেকুৱা লাগিছে? এতিয়া বৰহাট যেন পালোঁ চাগে। সেইখন বি ফুড লেণ্ড ভালেই লাগিলে। দাম খোৱা বোৱাটো মানে খায়ো ভাল লাগিলে। টেষ্টটো বঢ়িয়া মানে ধুনীয়া। ঠিক আছে গৈ থাকোঁ। উন্নয়নৰ স্বাৰ্থত 2000 সামাজিক সাংস্কৃতিক অৰ্থনৈতিক জনগোষ্ঠীটো তিনিচুকীয়াৰ ব্যক্তিগত একো নালাগে। এই নামঘৰ এটা আলহী ঘৰ। 2খন বিচনা যুক্ত আলহী ঘৰ মোক যদি যুৱ ছাত্ৰ পৰিষদে পাৰে এইটো মই আগলৈ আশা কৰি মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। জয় বৰবৰুৱাত গৈছিলোঁ। ভিডিঅ'টো চালেই, কিন্তু যোৱাকালি ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ। মানে সময় নহ'ল তাত গৈ। সেইকাৰণে আজি এতিয়া ভিডিঅ'টো শেষ কৰি দিব ওলাইছোঁ। প্ৰগ্ৰামটো বেছি দেখাব নোৱাৰোঁ, কপিৰাইট লাগিব যে। তাৰপিছত ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। আপোনালোকে কেনেকুৱা পালে জনাব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বিশেষকৈ ছাবস্ক্ৰাইব কৰিব আপোন মানুহ বিশ্ব চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ যাব। ঠিক আছে, ধন্যবাদ। জয় আই অসম।